নমস্কাৰ, হাই সকলোকে। সকলোৱে ভালে আছে না? সকলোৱে ভালে থাকব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেলেগ বেলেগ ভিডিঅ' আমি বনাই থাকিম। এতিয়া বৰ্তমান মই গানৰ কভাৰ ছংবিলাক বনোৱা নাই, বনাম কিছুদিন পিছত বনাম, যিহেতু প্ৰিপাৰেশ্যনটো অলপ দীঘলীয়াকৈ লাগে গানৰ কাম কৰিলে, গতিকে সেইকাৰণে আমি অলপমান দেৰিকৈ কৰিম। তো আজি এটা আমি ফুৰিব আহিছোঁ ঘৰৰ গোটেইকেইটাই, মা আছে পাছফালে আৰু এইটো দেখাই পাইছে ভূপেন, ই ভূপেন আছে, ভূপেন ভট্ট। হাই দিয়া একবাৰ, হাই বুলি দি মাকো দেখাই দি লেথুটো দিছে তোমাক। অঁ হাই দি তো আমি গোটেইকেইটাই যাই আছোঁ এতিয়া মদন কামদেৱ চাৰিআলিৰ পৰা যাব লাগে। বাইহাটা চাৰিআলিৰ পৰা অলপমান ভিতৰৰ দিকে যাব লাগে। এতিয়া কিমান ভিতৰলৈকে যাব লাগে সেইটো গম নাপাওঁ। কোনোবা এজন মই বন্ধু এজনক সুধিছিলোঁ, কৈছে কি চাৰিআলিৰ পৰা 4 কিলোমিটাৰ নে 5 কিলোমিটাৰ দূৰত যাব লাগিব। গতিকে আমি এতিয়া যাই আছোঁ। আমি এতিয়া হেৰি পালোঁ, পাইকাৰকুচি পালোঁ। এতিয়া যাই আছোঁ। গতিকে ভিডিঅ'টো চাই থাকব, বেলেগ একো নাই ইয়াৰ, এনেকৈ যাম। আজি অলপমান ফুৰিম বুলি ভাবিছোঁ। আজি অফিচত আছিল 15 দিন, গতিকে গোটেইকেইটা লগ হৈ বহুদিন ফুৰাও নাই। আগতে অলপমান ফুৰিব টাইম পাইছিলোঁ, কিন্তু এতিয়া অলপমান ব্যস্ততা হ'ব লগা হৈছে, অফিচে হওক বা মেকআপৰ কাম চামে হওক এনেকৈ, গতিকে সময় সেনেকৈ নাপাওঁ। তো আজি এটা সুবিধা পালোঁ ভালকৈ, গোটেইকেইটা আছিল, মাও ফ্ৰী আছিল, চিমিও ফ্ৰী আছিল। গতিকে হঠাৎ আৰু মানে টোপনিৰ পৰা উঠিছোঁ 9টা বজাত টোপনিৰ পৰা উঠি ভাবিলোঁ কি বোলে আজি ঘৰত নাটক অলপ ফুৰিব যাম। লগালগ প্লেনিং বনাই দিলোঁ কি হেৰি মদন কামদেৱে যাম, মন্দিৰত যাম। আৰু এই ভূপেনো আহিলা, সময়ত ভূপেনো আহি পালা। গতিকে ভূপেনক ক'লোঁ যে তোৰ কাম গেলা এইখন বাদ দি আজি আমি ফুৰিব যাম। গতিকে আজি পূৰা আমি ফুৰিম আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া মদন কামদেৱ বনাই আমি চাৰিআলি পাম আৰু ৰঙিয়া পাম। এতিয়া ৰঙিয়া পাই উঠি আমি ইফালে যাম, কি মদন কামদেৱ মন্দিৰটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকব। ময়ো জনাই মদন কামদেৱ শুনি আছোঁ, আগৰ পৰা শুনি আছোঁ, কিন্তু আমি মদন কামদেৱ যাম বুলি ভাবি আছোঁ, কিন্তু ভিডিঅ'টো বনাই। গতিকে তো আমি আহি আছোঁ, এতিয়া পাম আৰু মোটামুটি বেছি দূৰ নাই। মানুহজনক সুধিলোঁ, তাতে 3 কিলোমিটাৰমান হ'ব বুলি কৈছে। তো আহি আছোঁ, জেগাটো খুব ভাল লাগছে। চিনি পাইছোঁ, ধুনীয়া লাগছে, জেগাবিলাক খুব ধুনীয়া, সেউজীয়াৰ মাজত আহিছোঁ, খুব ধুনীয়া জেগা। এই পালোঁ চাগে দোকানবিলাক আছে, পালোঁ চাগে এই মন্দিৰ আমি পালোঁ। কিনিম ৰ চাওঁ পাই মা এই এখন নেকি? এই মদন কামদেৱ মন্দিৰ পালোঁ নেকি? উঠি যাব লাগিব বস্তু গাড়ী যাব নেকি? গাড়ী ওপৰত যাব? ওপৰতে নিয়ে নেকি? গাড়ী ওপৰত লৈ যায়? বহুত দূৰ আছে। সেই নৰা নেকি? আম দিছোঁ। উড়ি ফুরাই মিঠা মন বুকু জুড়ি তুমি মোর প্রেম সারথি প্রভাতরে রাঙলি রোদে মুঠি হৃদয়তে তুমিয়ে মোর প্রেম লগৰী মৰমৰে ৰুদালি ৰঙে মুঠি মোৰ মন প্ৰেমতে বলিয়াই মিঠা
চকুৰে নীলা খামৰ চিঠি পঢ়িছো পঢ়ি চালো জোনাকী তৰালি তোমাৰ দুচকুত মৰমৰে তুমি যেন প্ৰজাপতি জাপি থলো প্ৰেমৰে দুপাখি তোমাৰ দুবাহু মৰমেৰে লুবা মোক আঁকোৱালি মোৰ মন প্ৰেমতে বলিয়া এই মিঠা মোৰ মন পাখি লাগি উৰি ফুৰাই মিঠা ये धरती ये अंबर जब से ये धरती ये अंबर जब से तेरा मेरा प्रेम है तब से तेरा मेरा प्रेम है तब से ये धरती ये अंबर जब से ये धरती ये अंबर जब से दीप ने मांगी थी जब ज्योति दीप ने मांगी थी जब ज्योति सीप ने मांग তো মন্দিৰ চন্দিৰ দৰ্শন কৰি আহিলোঁ আমি এতিয়া হেৰি হ'ল 3:30 বাজিল এতিয়া আমাৰ ভোক লাগছে আমি এতিয়া কিবা খাম নিৰামিষে খাম মন্দিৰৰ পৰা অহা কথা না কি নিৰামিষে খাম বা পনীৰ চনীৰ কিবা অলপ খাম টকাটো বৰকে চিনে টকাটো বৰকে চিনে নহয় টকা নহয় মাছ মাংস পলোহি মাছ মাংস পলোহি আকৌ পলোহি কিন্তু মানে আমি মন্দিৰৰ পৰা আহিলোঁ না মন্দিৰৰ পৰা আহিলে নাপে তাৰমানে আমাৰ মন্দিৰত আহিলে আমি মাছ মাংস খাব নাপে গতিকে আমি নিৰামিষ খাম গতিকে হেৰি এতিয়া আমি আহি আছোঁ এতিয়া নলবাৰীত খাওঁ না এতিয়া প্ৰণীতা হোটেলতে খাওঁ ক'ত খাওঁ আমি সিদ্ধান্ত ল'ব পৰা নাই সিদ্ধান্ত ল'ম এতিয়া ক'ত খালি ভাল হ'ব না কিনি নি উঠি ঘৰত ৰান্ধি বাঢ়ি খালে ভাল হ'ব পনীৰ চনীৰ তো হ'ব দিয়ক আৰু আজিৰ কাৰণে আৰু বাই বাই